অপহৰণকাৰীৰ মূল খলনায়ক এজন ৰাহুল আমিনৰ বিৰুদ্ধে ক্ষোভ ভুক্তভোগী হবিবুৰ ৰহমানৰ। আমি জনাই গৈছো এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ। যোৱা 21/9/2023 তাৰিখে সন্ধানহীন হৈছিল হবিবুৰ ৰহমান নামৰ 28 বছৰীয়া লোকজন। কোনোমতে প্ৰাণ ৰক্ষা পৰিল ৰহমানৰ। নগাঁও জিলাৰ বৃহত্তৰ কচুৱাৰ লংজা পদুমনিৰ এগৰাকী 28 বছৰীয়া যুৱক সন্ধানহীন হৈছিল। প্ৰায় 3 দিন আবদ্ধ কৰি মুক্তিপণ হিচাপে অপহৰণকাৰী ৰাহুল আমিনে ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল। অপহৰণকাৰী ৰাহুল আমিনৰ বিৰুদ্ধে কচুৱা আৰক্ষী থানাত এজাহাৰ ৰুজু কৰিছে হবিবুৰ ৰহমান নামৰ লোকজনে। ঘটনাৰ সবিশেষ জানিব পৰা মতে অপহৰণকাৰী এতিয়া মুকলি আকাশৰ তলত মুক্তভাৱে ঘূৰি ফুৰিছে, যদিও কচুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। ভুক্তভোগীৰ ভাষ্য অনুসৰি ৰাহুল আমিনৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবনে, ই হ'ব পৰৱৰ্তী সময়তহে লক্ষণীয় বিষয়। নিউজ ডেস্ক ৰিপৰ্ট, কাছুৱা লাইভ 365। এটা ল'ৰাই মানে ধন দাবী কৰিছিল আৰু ৰাহুল ল'ৰাটো যে ল'ৰাটো মোক মাৰিছে আৰু শহীদুল ল'ৰা। এতিয়া প্ৰশাসনক কি ক'ব? প্ৰশাসনক কয় মানে উচিত মানে তদন্ত যেটো হ'ব লাগে এইটো হ'ব লাগে আৰু তদন্তটো হ'ব লাগে। আপুনি এফআইআৰ দাখিল কৰিছে? এফআইআৰ দাখিল কৰা আছে। শুক্ৰবাৰ দিনাখন কামটো কৰিছিলোঁ একাউণ্টৰ কাৰণে। এতিয়া ঘৰৰ পৰা ওলাইছোঁ, পাঞ্জাকামত আহি পেলাই মই চাইকেলটো মোৰ মামাহঁতৰ ঘৰত থৈ গৈছোঁ। শহীদুল ল'ৰাটো মোক পাইছে, তাত পাই পেলাই কৈছে ক'ত যায় আপুনি? মই বোলো কামপুৰ যাম একাউণ্ট বনাবৰ কাৰণে, ঘৰ সোমাই আছোঁ, মোৰ একাউণ্ট লাগি আছে। আহিছে মোক অপহৰণ কৰি পেলাই 3 দিন ৰাখিছে। তেতিয়া কামটো যেতিয়া নামিছোঁ গাড়ীৰ পৰা, তেতিয়া মানে এটা ফোন আহিছে। ফোন আহোঁতে মানে কৈছে জোঁৱাই পেলাই চাইডত গাড়ী খাৰা আছে, বাছত দি পেলাই যোৱা, বাছৰ তলত এটা গাড়ী খাৰা আছে, খোলা গাড়ী, তাৰ কাগজটো দিলে ফৰ্মটো লিখি দিম। তেতিয়া মানে আৰু 3জন মানুহ আছিল, এজন মানুহ গাড়ীৰ ভিতৰত ষ্টাৰিঙত বহা আছে আৰু এজন গাড়ীৰ মাজত বহা আছে আৰু এজন পিছফালে দি পেলাই ধাক্কা মাৰিছে। ধাক্কা মাৰি যেতিয়া মোক পেলাইছে তেতিয়া আৰু মোৰ হুঁচ জ্ঞান নাই। পিছত নি পেলাই ক'ত ৰখাইছে, মানে যিদিনাখন ৰাতি মোক মাৰিছে পিটিছে, ঘৰত ফোন মাৰিছে টকা লাগে 10 লাখ। মই বোলো 1 টকা মই দিব নোৱাৰিম, মোক মাৰিলে মাৰি পেলাই। পিছত মানে মাৰিছে আৰু কৈছে যে তই কিবা খানা আছলি যে চাহ বুদ্ধি পেলাই ঘূৰি আছ, তই মোক মাৰিয়ে পেলাও, টকা 10 লাখ লাগিব। মই পিছত টকা দিব মই নোৱাৰিম, মাৰিলে মাৰি পেলা পাইছে। 3 দিন ৰখাইছে? 3 দিন ৰখাইছে। এজনৰ 3 দিন যেতিয়া হৈ গৈছে, তেতিয়া ৰাতি মোক আনি পেলাই কামপুৰ ৰেল লাইনত যমুনা মোক ৰেল লাইনত পেলাই থৈ গৈছে। তাৰ পৰা মই খোজকাঢ়ি যেন তেন আহি পেলাই যমুনা মোক থানা আশ্ৰয় দিছোঁ। মই 2জন চিনাক্তকাৰী কৰিছোঁ মই, আৰু 3জনক চিনি পোৱা নাই। এতিয়া থানাত আহিছিলোঁ, এতিয়া থানাত শহীদুল আৰু ৰাহুল আমিন 2টা চিনি পাইছোঁ মই, আৰু 3টাক চিনি পোৱা নাই। কৈছিলোঁ মানে আশ্ৰয় লৈছোঁ, থানাৰ আশ্ৰয় লৈছিলোঁ, কেছ এফআইআৰ হৈছিল। এতিয়া যে আসামিটো আহিছে শহীদুল আসামিটো কোনো মানে লকাব কৰা নাই, কিবা কোনো কৰাও নাই, মানে আসামিটো দিছোঁ কিবা আইনৰ মানে এতিয়া মানে শাস্তি তাক দিয়া নাই। এতিয়া মানে মোক ন্যায় লাগে, ন্যায়টো মানে